কৈছো ৰাধা এতিয়া আছো মই তোমালৈ ৰৈ থাকিব সো গাইস আমাৰ বান্দেনি কেটা হুন্দেনি হৈ আছে চাবতে এইয়া হাই মুখ দুৰ কিবা বান্দো লাগা হলা মাই তেল ভৰাই আছে গাড়ীত নিজে ভৰাইছো আজি এতিয়া আমি গৈ আছো মানে পালোহি আৰু আমি 1 minute later. সো গাইস আজি শুটিং কমপ্লিট হল মানে আমাৰ মিউজিক ভিডিও এটা শুটত আছিল শুনো টাটা দে বাই বাই শুনো এটা টাটা দিলে আমি এটা যাও নানি আছে ইয়াতে এতিয়া আমি গুৱাহাটীত যাই আছো আজি মানে আজিও শুটিং আছিল বাকি আমাৰ আজি ব্লগ ভিডিও বনাত নহল কাৰণ ফুললি বিজি আছিলো এতিয়া আকৌ নেক্সট কালি শট কিছুমান দেখাম আপোনালোকক আজি মানে এইটো মিউজিক ভিডিওৰ মানে দুই দিন শুটিং হ'ব মানে এতিয়া আমি যাও গাড়ী ৰখি আছে লেটস গো এতিয়া আমি ওলাই দিলো গাড়ীতে এতিয়া বহি আছো আমাৰ লগত আছে এখেত আমাৰ হিৰো আহিয়া চালিয়া লাগছে দে বৰ দে এ হাই দেও হে এটা আজি বহুত ৰাতি হ'ল এতিয়া আকৌ আমি ওলাই দিলো গুৱাহাটীলৈ বৰপেটাৰ পৰা এতিয়া আকৌ গুৱাহাটীত যাম কালি আৰু শ্বুটিং আছে আমাৰ ইফালে চিকেন ৰাতি কি হয় হাঁহ আজি মানে ৰাতি কি হ'ব হাঁহৰ খানা ইয়াত হাঁহ কাটিছে চাফা কৰি আছে আমাৰটো কোৱা নাই বাকী চাফা কৰিছে এইটো ন আমাৰটো So guys, মই একলা আছো ভিতৰত এই গোটেই কেইটা মানে পেছাব কৰবা গৈছে পেছাব হি আগতে দাউৰি হি পেছাব কৰছি দুট এই ৰাতি কুইছা মাৰা ঠাণ্ডাত ক'ত যাই আছা শ্বুটিং এই ঠাণ্ডাত আমি শ্বুটিং কৰিব লগা আছে গম পাইছা না তহঁতেতো বুজি নাপা আমাৰ মৰম চৰম দিবি মোক কৈ আছা না অডিয়েন্সত কৈ আছা অডিশ্যন So guys, আমাৰ গাড়ীৰ চাকা পামচাৰ কৰি আছো মই চাই লওক মই তেল ভৰাই আছে গাড়ীত নিজে ভৰাইছো আজি এক্সপেৰিয়েন্স ল'ব So guys, এতিয়া আমি আমিনগাঁও আহি পালো আমিনগাঁৱত অলপ কাম আছে এইটো কামটো নিপটাই দিওঁ এতিয়া আমাৰ কালি শ্বুটিঙৰ আয়োজন চলি আছে ন এয়া চাউণ্ড মানে মিউজিক চিষ্টেম এয়া ঢোল বিদ্যুতে গামোচা বান্ধি আছে বাৰু মই নাই সেইটো লগত আছা মই ঘৰৰ ফেমিলি খান আমাৰ ঘৰত আহিছে বাস আমাৰ ঢুলীয়া আজি দুৱাৰ পৰত মাথো এবাৰ কৈছো ৰাধা এবাৰ হাঁহি দে না ৰে কেনা দিছো কি কৰিছা আমি পিকনিক কৰি আছো এতিয়া ৰাতিহে খাম হাঁহে দি ধুনীয়াকৈ বনাম ইমানে শ্বুটিং বিদ্যুতৰ আজি কি তাৰিখ আজি 19 তাৰিখ 19 তাৰিখে আৰু মাঘৰ 4 তাৰিখ এতিয়া পিঠা খাই আছে ভাত আৰু মই আছো নাস্তা খাই আছো ইয়াৰ খালে পালামাৰ আৰু খাৱাৰে নাপাম নতুনকৈ আহিছোঁ অলপ ভাল আইটেম দিছে খাবা তাকে খাই আছো আৰু একেবাৰে ভাত চাত বনাই ইহঁতে একদম ৰিলছ বনাত ৰেডি ৰিলছ বনাই আছে আকৌ চাই আছো ইহঁতৰ কেনেকেনো বনাই আছে চ' গাইজ এতিয়া আমি উঠিলোঁ উঠি মানে বাকীবিলাক উঠিল সকলোৱে উঠিল মই হৈ আছিলোঁ এতিয়া উঠোঁ আৰু বাকী চাই থাকক ইহঁত কি কৰি আছে চাব আৰু 5:30 বাজিল আমাৰ আমি 5টাতে ওলাব লাগিছিল বাকী সকলোৱে ৰৈ আছে আমাৰ গা ধোৱা হ'ল এতিয়া আমাৰ গোটেইকেইটা গা ধুইছে ৰেডি হৈছে চব কাপোৰ পিন্ধি আছে এতিয়া যাম আৰু চাই থাকক ব্লগটো ৰাস্তাৰ পৰা ষ্টাৰ্ট হ'ব একেবাৰে ৰিলছ বনাই একদম এতিয়া শ্বুটিঙত যাব দেৰি হৈ আছে আৰু চব বস্তু বাহিৰতে আছে গাড়ীত ভৰাব পৰা নাই কাৰণ আমাৰ চাবি পাত হেৰাল নেকি আছে যদি ইমান তুমি কি কৰি আছা এইবিলাক ইয়াতে বাহিৰত আছে ভৰা জলদি এতিয়া গাড়ী ওলাই আছে উঠিব লাগে আৰু গাড়ীত গাইজ কি গাইজ
ব্ৰেকফাষ্টৰ টাইম ইহঁতে পাৰ হ'ব পৰা নাই গাইজ আমি পাৰ হৈ গ'লো ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল ৰেডি তেখেতে আৰম্ভ কৰি দিলে আকৌ আমাৰ শ্বুটিং লোকেশ্যন যা হোৱাই নহয় এতিয়ালৈকে যাই পোৱাই নাই পামেই আৰু ন পাম একদম এতিয়া আমি গৈ আছোঁ মানে পালোহি আৰু আমি মাজতে আমি অকণমান হেৰি হৈছিলে মানে ভিডিঅ' বনাত কষ্ট হৈছিলে তাৰ সেইকাৰণে এতিয়া মই গাড়ী চলাই আছোঁ আৰু অকণমান কৈ দিছোঁ আমি এতিয়া লোকেশ্যন পামহি আৰু শিৱানীহঁতৰ ঘৰ আৰু শিৱানী পোৱা নাই বাকী সকলোৱে উঠিছে খুব ভালকৈ আহিছোঁ চাওঁ কামটো ভাল হ'ব লাগে কি কৰোঁ আছোঁ তোমালৈ মই থাকিবলৈ সঁচাকৈ চাই থাকক লোকেশ্যন গৈ কিনে দেখাব আৰু বাবাই দেখাব তুমি ক'ত যাই আছা য'ত যায় গাড়ী কথা অলপ ভালকে ক'বা মূৰাত মাৰি মূৰা ভাঙি পেলা বেছি কৈছা তুমি কি বেছি কৈছা ডেট হৈ যাবা কি বেছি কৈছো মই চ' হে গাইজ আমি শ্বুটিং লোকেশ্যন আহি পাই গ'লো এতিয়া ন এতিয়া আমি মেকআপ কৰিম তই কিয় মেকআপ কৰিব লাগে যে তোক কিয় মই মেইন এক্টৰ নাই তুমি মাইনা নহয় জানো মই মুনু কিবা কৈ দিয়া দাদা আজি আমি মিৰ্জাত আহিছোঁ গানটো শুনিছোঁ বহুত ধুনীয়া গান আমাৰ এজন মেকআপ আৰ্টিষ্ট নহয় মই মেইন কেৰেক্টাৰ মোক অলপ ভালকে কৰি দিবা মোক ঘোচ দিব লাগিব একদম দিম আৰু কি গাইজ কাম চলি আছে এই আমাৰ বান্দৰ কেইটা ইয়া হেৰি হৈ আছে মেকআপ কৰি আছে বিদ্যুৎ বান্দৰে সুন্দৰ হ'ব বান্দৰ মই নহয় দেই বান্দৰ ইহঁতে বান্দৰ আছে চাটো আনি দিম নে মোক দেখোন কিবা বান্দৰ লগা হলা বিদ্যুৎ এইটো মূলা বান্দৰ আহি চ' গাইজ আমাৰ বান্দেনী কেইটা সুন্দেনী হৈ আছে চাবতে এইয়া আমি মেকআপ চেকআপ কৰা নাই বাৰু মেকআপ কৰি ৰেডি ই চিকাৰ্ট প্ৰথম চিন চলি আছে কি আছিল ডাইলগটো মহেন্দ্ৰ বাহুবলী পাৰা নাই বটিব বটিব নোৱাৰা আৰু 108 মাতি আছো শীঘ্ৰে আহি আছে মৰিল কি ক'ম আৰু এতিয়া আমাৰ শ্বুটিং ফাৰ্ষ্ট চিনটোতে মৰিছে ডেড বডি গান গাইছে এটা আমাৰ আনাচ আৰু বাকী কি ক'ম আমি আছোঁ ফ্ৰেণ্ডছ আমাৰ গাঁৱৰ পৰিৱেশৰ মানে শ্বুটিং কমপ্লিট চেছ হৈ গ'ল বাকী ৰিচৰত যা কথা আছিল নাই নগ'লোঁ এতিয়া আমি বেলেগ এটা লোকেশ্যনত আহি গ'লোঁ ইয়াত মানে চিলেকশ্যন হৈ গ'ল লোকেশ্যনটো চেঞ্জ হৈ গ'ল এই গছটোৰ তলত একেবাৰে বিহু ডেন্স কি হাই চ' ফ্ৰেণ্ডছ এতিয়া আমাৰ মিউজিক ভিডিঅ'টোৰ আমাৰ হিৰোৰ অলপমান ৰোমেণ্টিক চিন দেখাম অলপ মানে শ্বুটিঙৰ চিন অলপ বেহেন্দা চিন দেখাম একদম ৰোমেণ্টিক চাব দিয়ক এইটা মানে দেখাতে গম পাই 70 বছৰে তাওলাৰ লগত বিয়া হ'ব 70 বছৰীয়া তাৰুৱাৰ লগত বিয়া ফ্ৰেণ্ডছ চব একেবাৰে ৰিল বনাই একেবাৰে কিবা ক'বা ব্লগ চলি আছে গানটো আমাৰ এটা নতুন গান আহি আছে তোমালে আছে ফ্ৰেণ্ডছ এতিয়া আমি এইটো লোকেশ্যনত শ্বুট কৰি ৰাওনা হ'লো আৰু নেক্সট লোকেশ্যনলৈ এয়া ব্ৰহ্মপুত্ৰ ওচৰতে শ্বুটত আছোঁ এতিয়া নেক্সট লোকেশ্যন এইটো আৰু লাষ্ট লোকেশ্যন আৰু ৰিলছে আৰু দে আৰু ৰিলছে আপোনালোকে চাব পাৰে গানটো চাব আপোনালোকে সকলোৱে আদৰি ল'ব তাকে বিচাৰোঁ তুমি কোৱা বহুত ধুনীয়া মেকআপ কৰে আপোনালোকে আজিৰ কোৰিঅ'গ্ৰাফাৰ কেনে হৈছে একদম মজা নাইচ একদম মানুহজনো নাইচ আকৌ আমাৰ এক্টৰনি মৰিল আৰু হাঁহি মাৰি আছে মৰাৰ তোমালে মই ৰৈ থাকিবানে তুমি মোৰে এতিয়া আছোঁ মই তোমালৈ ৰৈ থাকিবানে তুমি চাই আছো মই যিবোৰ বস্তু মই সোধো লৈ আহে মোৰ কাৰণে লৈ আহে কিন্তু চবকে দিয়ে মোক নিদিয়ে আছিলি নেকি নাই আহা ইমান অপমান কিয় তোমাৰ ওপৰত
পানীৰ বটল চবকে দিছে মোকো দিছে মই বটল খুলিব দিছোঁ কেইটা গুচি গ'ল সুখেনি এতিয়া আমি হোটেলৰ পৰা ওলালোঁ পোনে পোনে আমি যাম দাদা পইচাটো পাইছে ন এতিয়া আমি যাম আমাৰ শ্বুটিং শেষ হ'ল গাড়ী আহি খুব বেয়াকৈ গাড়ী আহে এইটো ৰাস্তাত বহুতে গাড়ী এইখন পাৰ হৈ গ'ল এতিয়া আমি গোটেইকেইটা আছোঁ এটা বাই বাই দিয়া বাই 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 আকৌ লগ পাম আমি আৰু নতুন ভিডিঅ' আহি আছে সেইটো চাই লওক অতি সোনকালে লগ পাই ইতিহাসত পাব প্লাছ ব্লগিং কোনো টেনশ্যন নাই খুব ধুনীয়া হ'ব বাৰু আৰু আছে আমাৰ টিনা আছে আৰু এইটো গান আপোনালোকে কেনেকুৱা পাইছে বা আপোনালোকে যে বিহাইণ্ড দ্য চিন দেখিছে কেনেকুৱা দেখিছে কমেণ্ট বক্সত এবাৰ জনাই দিব আৰু তাৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব হেল্ল' গাইজ আপোনালোকৰ ভালনে আমাৰো ভাল এই ৰাতি নাইট শ্বুটিং কৰি আহিলোঁ বৰ্তমান তেৰ বাবু 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 এটি তৰা মন আকাশত ৰঙীন সপোনত এটি তৰা আমি জালত বহিম মই তোমাৰ কথা জালত বহি ভাবো তোমাৰ কথা আছিলা তুমি নদীৰ পাৰত মেঘালয় চুৰি আবিৰ ভাঙি আছিলা তুমি নৈৰ পাৰত মেঘালী চুলি আবিৰ ভাঙি আছো তোমালে মই ৰৈ থাকিবানে তুমি সঁচাকৈ আছো তোমালে মই ৰৈ আমি এতিয়া সুধিম বাক যে আমাৰ লগত শ্বুট কৰি আজি কেনেকুৱা পালে সব ব্লগ ফ্ৰেণ্ডলি মানে ইমান ভালকে মিলিছে প্ৰথমৰ পৰা ক'ব চব ইমান ফ্ৰেণ্ডলি আৰু প্লাছ বাবু ইমান ভাল ভিডিঅ' যেতিয়া বনাব দিলে বনাই দিয়ে বহুত ভাল লাগিল আৰু আশা থাকিল নেক্সট টাইম ইহঁতৰ লগত আৰু জুনমা জুনমা ভাল লাগিল মই ক'লো দেখোন গোটেই টিমটোকে মোৰ ভাল লাগিলে আচ্ছা কাম কৰি গোটেই টিম বাকী আমাৰ বিদ্যুৎ বিদ্যুৎটো একদম বেষ্ট কমেডিয়ান কি বাকী আমাৰ মৰামুখা তাৰ লগত ভালে লাগিল বাট সি মানে অকণমান শান্ত ল'ৰাটো বেছি কথা নাপাতে বাকী 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 মই তোমাৰ লগতে ভাল লাগিল দেই তুমি মানে পুৰা খুব ধুনীয়াকে মানে পটককে মানে মানুহৰ লগত মিলি যাব পাৰা সেইটো কোৱালিটি আছে এই ফাৰ্ষ্টৰ চাবা ফাৰ্ষ্টৰ চকেৰি সো গানটো চাব আপোনালোক সকলোৱে আহি আছে গানটো চাব বাকী ব্লগটো শেষ কৈ দিয়া তুমি শেষ কৰা আজি আমাৰ ব্লগ হিৰো আসামৰ ব্লগ তুমি শেষ কৰি দিয়া শেষ কৰিলোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাব BTSটো চাব আৰু আমাৰ ভিডিঅ'টো চাব চাই মেলি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব থেংক ইউ গুড নাইট বাই 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 গিজান নাই বাহ